বোৱাৰী আজি এই দিনটোত মই এনেকৈ ভিতৰত সোমাই থাকোঁ, ওলাই নাহোঁ। কিন্তু আজি মই এটা স্বাৰ্থত বাহিৰলৈ ওলাই আহিছোঁ, আৰু ভৱিষ্যতে মই কেতিয়াও এনেকৈ সোমাই নাথাকোঁ। যদিহে তুমি মোৰ এটা কথা মানা। কি কথা মা? তুমি এতিয়া যেনেকৈ ক'লা যে মই সেই আগৰ কথাবোৰ ভাবি এতিয়া বৰ্তমানটো নষ্ট কৰিব নালাগে, ঠিক তেনেকৈ ময়ো তোমাক এষাৰ কথা কওঁ। মই জানো তুমি মোৰ ল'ৰাটোক ভাল নোপোৱা, কিন্তু মাত্ৰ এবাৰ মোৰ ল'ৰাটোক এটা চান্স দিয়া। মোৰ ল'ৰাটোৱে তোমাক বহুত ভাল পায়। তুমি মোৰ ল'ৰাটোক এবাৰ বুজিবলৈ চেষ্টা কৰা। মই এইটো কোৱা নাই যে কি তুমি আগৰ মানুহজনক পাহৰি যোৱা, কিন্তু মোৰ ল'ৰাটোৰ কথাও এবাৰ চিন্তা কৰা। কিন্তু মই জানো তোমাক সময় লাগিব আৰু সময় লাগিব, কিন্তু যিমান পাৰা সোনকালে মোৰ ল'ৰাটোক বুজিবলৈ চেষ্টা কৰা। ঠিক আছে মা, সময় লাগিব, কিন্তু মই যিমান পাৰোঁ চেষ্টা কৰিম। ঠিক আছে, আমি চবেই কিবা এটা খাই লওঁ আহক। বাৰু ব'লা, মই আহিছোঁ। বৌ, এটা কথা কওঁ। মায়ে কোৱা নিচিনাকৈ ময়ো কৈছোঁ, তুমি দাদাক এবাৰ এটা চান্স দিব নোৱাৰানে? দাদাই তোমাক বহুত ভাল পায়। মই জানো তুমি ৰাহুলক পাহৰিব নোৱাৰা, কিন্তু এবাৰ এটা চান্স দিয়া না দাদাক। চেষ্টা কৰিম ভণ্টি। ঠিক আছে ব'লা, খাই লওঁগৈ চবে কিবা এটা। প্ৰিয়া, থেংক ইউ ছ' মাছ। আজি তোমাৰ কাৰণে মা বাহিৰলৈ আহিলে। আমি কৰিব নোৱাৰা কামটো তুমি কৰি দেখুৱালা। তাকো মা এটা চৰ্তত বাহিৰলৈ আহিছে। মই তোমাক কওঁ শুনা, তুমি কাৰো চৰ্ত মনাৰ কোনো দৰকাৰ নাই। কাৰো প্ৰেছাৰত আহি তুমি মোক ভাল পোৱাৰ দৰকাৰ নাই। মোক এটা চান্স দিয়াৰ কোনো দৰকাৰ নাই। তুমি তোমাৰ মনৰ পৰা তুমি যেতিয়া কমফৰ্টেবল হ'বা তেতিয়া তুমি মোক এটা চান্স দিয়া, আৰু সেই চান্সটো মই ল'ম। কিন্তু কাৰোবাৰ প্ৰেছাৰত আহি যদি তুমি মোক ভাল পোৱা, সেইটো মোৰ একদম ভাল নালাগিব। বুজিছা নহয়? গতিকে তুমি কাৰো কথা শুনাৰ একো দৰকাৰ নাই। বুজিলে নহয় মোৰ গোসাঁনী?